দক্ষিণ কৰঙা গাঁও পঞ্চায়তৰ সভাপতি আসনত থকা শ্ৰীযুত মাখন গগৈ আমাৰ মাজত আছে। গতিকে লিখিত অতিথিৰ ভাষণ আগবঢ়াবৰ কাৰণে আমাৰ ফালৰ পৰা অনুৰোধ জনালোঁ। সন্মানীয় আজি কুকুৰাপুহীয়া প্ৰাথমিক বিদ্যালয়ৰ প্ৰীতি সন্মিলনৰ অনুষ্ঠানত অনুষ্ঠিত হোৱা সন্মানীয় এই সভাৰ সভাপতি মহোদয়, জয়তে আপোনালোক সদতিলৈকে দক্ষিণ কৰঙা গাঁও পঞ্চায়তৰ তৰফৰ পৰা সকলোকে শুভেচ্ছা জনাইছোঁ যে অনাগত দিনত এনেধৰণে আপোনালোকৰ যি পৰিকল্পনাৰে আজি প্ৰীতি সন্মিলনখন অনুষ্ঠিত কৰি ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰাৰ যি মানসিকতা গঢ় লৈ উঠিছে, এইটো এটা সুন্দৰ প্ৰক্ৰিয়া বুলি মই ভাবিছোঁ। ব্যক্তিগত খণ্ডৰ স্কুলবিলাকৰ লগত সামঞ্জস্য ৰক্ষা কৰি চলিবলৈ হ'লে আমি কিছুমান ন কৌশল অৱলম্বন কৰিব লাগিব। সেই কৌশলবিলাকত আমি বিশেষকৈ ছাত্ৰসকলক সম্পূৰ্ণৰূপে অভিভাৱকসকলক চকু দিব লাগিব। আমাৰ বিদ্যালয়বিলাকৰ মই পৰিচালনা সমিতিৰ সভাবিলাকত যাওঁ যে আপোনালোকে ছাত্ৰ শিক্ষক আৰু অভিভাৱকৰ সভা দিবলৈ কওঁ, কিন্তু আজি তাৰিখলৈকে ছাত্ৰ শিক্ষকৰ অভিভাৱকৰ বিষয়ত কোনো ধৰণৰ সভা অনুষ্ঠিত হোৱা নাই। আৰু এই সভাবিলাকত নিজৰ কথা আলোচনা কৰিব লাগে যে মোৰ ল'ৰাজনে আজি বিজ্ঞানৰ বা অংক ক্লাছটো ভালদৰে কৰিব পাৰিছে নে নোৱাৰিছে। সেই বিদ্যালয়ৰ বা সেই পাঠদান কৰা শিক্ষকজনক বা শিক্ষয়িত্ৰীগৰাকীৰ লগত আলোচনা কৰিব লাগে যে মোৰ ল'ৰাটোৱে বা ছোৱালীজনীয়ে এই বিষয়ত কেনেকুৱা শিক্ষাটো লৈছে বা ল'ব পাৰিছে নে নোৱাৰিছে। আলোচনাটো আগতীয়াকৈ কৰিব পাৰিব লাগে, তেতিয়াহে শুদ্ধভাৱে আমি স্কুলত যিটো শিক্ষকসকলে শিক্ষা প্ৰদান কৰে আৰু ঘৰত কি কৰিব লাগিব শিক্ষকজনে এই কথাটো বুজাই দিব পাৰে। আৰু শিক্ষক ছাত্ৰ অভিভাৱক তেতিয়াহে সামঞ্জস্য ৰক্ষা হ'লেহে ছাত্ৰজনে শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যাব। এই কথাটোকে মই ক'বলৈ আগবাঢ়িছোঁ। বিশেষকৈ মই ভাবোঁ যে আমাৰ অভিভাৱক আজি অভিভাৱিকাসকল বেছিকৈ আছে। অভিভাৱিকাসকলে ল'ৰা আৰু ছোৱালী দুয়োটাই মাকক বিশেষকৈ নিজৰ ভিতৰুৱা কথাবিলাক কয়, কিন্তু পিতৃক মানে বাপেকক বিশেষকৈ আগতীয়াকৈ নকয়। স্কুলত আজি কি ঘটি গ'ল সেই কথাটো কিন্তু বাপেকতকৈ মাকক বেছিকৈ আগতীয়াকৈ কয়, আৰু কিবা ভুল কৰিলেও মাকক আগতীয়াকৈ কয়। সেইকাৰণে অভিভাৱিকাসকলৰ এটা গুৰু দায়িত্ব আছে যে নিজৰ ল'ৰাটোৰ বা ছোৱালীজনী আজি প্ৰাথমিক বিদ্যালয়ত কি শিক্ষা গ্ৰহণ কৰিলে, কেনেধৰণে শিক্ষা গ্ৰহণ কৰিলে, অংকত পাৰিছে নে নোৱাৰিছে, বিজ্ঞান ক্লাছটো কেনেধৰণে কৰিছে, বা নেওতা বা গণিত সমাজ বিদ্যা কেনেধৰণে অধ্যয়ন কৰিছে, কি বিষয়ত থাকি গৈছে, তাৰ মনটো বা তাইৰ মনটো জানিবৰ কাৰণে আপোনালোকে চেষ্টা ৰাখিব বুলি মই ভাবিছোঁ। তেতিয়াহে শৈক্ষিক দিশত আগবাঢ়িব পৰা যাব। আৰু সময়ে সময়ে প্ৰাথমিক বিদ্যালয়ৰ লগত ছাত্ৰ শিক্ষক অভিভাৱকৰ সভা অনুষ্ঠিত কৰিব লাগে। প্ৰায় 3 মাহৰ মূৰে অন্তৰে এই সভাবিলাক অনুষ্ঠিত হ'ব লাগে। নিজৰ পৰিচালনা সমিতিৰ লগত সংগতি ৰাখি এই সভাবিলাক অনুষ্ঠিত কৰিলে ফলপ্ৰসূ ৰূপ পাব বুলি মই ভাবিছোঁ। আপোনালোকে কেনেধৰণে ভাবে মই নাজানো, যে মোৰ জীৱনত যিখিনি দেখিছোঁ সেইখিনিকে আপোনালোকক ক'বলৈ আগবাঢ়িছোঁ। আৰু বিদ্যালয়ৰ পৰিৱেশ সুন্দৰভাৱে ৰাখিব লাগিব। আমি ছাত্ৰসকলক বিদ্যালয়লৈ লৈ আহোঁ, এই বিদ্যালয়খনৰ চাৰিওকাষে থকা পৰিৱেশ সুন্দৰভাৱে হ'লেহে ছাত্ৰজনৰ মনতো সুন্দৰতাৰ পৰিচয় দিয়ে। আমি জানো যে আমাৰ শয়ন কক্ষটোৱে হওক বা আলহী বহিবলৈ দিয়া কোঠাটোৱে হওক আমি সুন্দৰভাৱে ৰাখোঁ মনৰ পবিত্ৰতা হ'বৰ কাৰণে। আমি গুৰুঘৰলৈ যাওঁ, সেই গুৰুঘৰখন খুব সুন্দৰভাৱে কি কাৰণে ৰাখোঁ যে তাত ভগৱান আছে বুলি ভাবোঁ, আৰু ভগৱান কেতিয়া থাকিব যে সেই গোটেই পৰিৱেশটো ভাল হ'লে সেই তাত যে ভগৱান আছে তাৰ প্ৰতিষ্ঠিত হৈ আছে, আমি সেই কথাটো উপলব্ধি কৰোঁ। সেই হিচাপেও আমাৰ এই বিদ্যালয়খনত চাৰিওকাষৰ পৰিৱেশটো সুন্দৰ হ'ব লাগিব। আচবাব পত্ৰৰ পৰা আদি কৰি প্ৰাকৃতিক পৰিৱেশ, অহা যোৱা, চাফ চিকুণতা, স্বচ্ছতা সকলোখিনি থাকিব লাগিব। নীতি নিয়ম থাকিব লাগিব, কেনেধৰণে স্কুললৈ আহিব লাগিব, কেনেধৰণে যাব লাগিব। আমাৰ স্কুলততো বহুত বেলেগ ধৰণে আহে। এই স্কুলত মই বাৰু অহা নাই, আজি আহিছোঁ। হ'লেও আমি ভাবোঁ যে স্কুলৰ পৰিৱেশ এটা আছে, আৰু এই নীতি নিয়মো কিছুমান নিয়ম মানি চলিব লাগে। ধৰক আপোনালোকৰ ইউনিফৰ্ম আছে, ইউনিফৰ্ম কেনেধৰণে পৰিহিত কৰি আহিব লাগে, চাফ চিকুণতা কেনেকুৱা হ'ব লাগে, সকলো অভিভাৱিকাসকলে কেনেধৰণে মানি চলিব লাগে, কিমান সময়ত আহিব লাগে, কিমান সময়ত যাব লাগে, আৰু কেনেধৰণে বিদ্যালয় ছুটি দিলে কেনেধৰণে বাহিৰলৈ ওলাই আহিব লাগে, সেইখিনি নিয়ম অভিভাৱিকাৰ লগতে শিক্ষক সমাজেও এইখিনি জ্ঞান প্ৰদান কৰে। তাক পৰিচালিত কৰিবৰ কাৰণে বাকী অভিভাৱকসকলৰ সহযোগিতা লাগিব। আৰু সেইকাৰণে মই ভাবোঁ যে অভিভাৱকসকলৰ খুবেই প্ৰয়োজন। কেৱল ছাত্ৰজন বা ছাত্ৰগৰাকী স্কুললৈ পঠিয়াই দায়িত্ব সামৰিলে নহ'ব। আমাৰো এই স্কুলখনৰ এটা দায়িত্ব আছে
বিশেষকৈ এটা চৰকাৰী এই অঞ্চলৰ এটা কুকুৰাপুঞ্জীয়া গাঁৱৰ এটা চৰকাৰী অনুষ্ঠান। এই অনুষ্ঠানটো সুন্দৰ ৰূপত সজীৱ ৰূপত ৰাখিবৰ কাৰণে আপোনালোকৰ এটা নিজৰ দায়িত্ব আছে বুলি মই ভাবোঁ। আৰু বিশেষকৈ আমি আমাৰ এই ছাত্ৰসকল আজি ছাত্ৰ, কালিলৈ দেশৰ নাগৰিক। এই নাগৰিকসকলক আমি কেনেধৰণে ছাত্ৰৰ পৰা নাগৰিক কৰিব লাগিব, সুনাগৰিক কেনেধৰণে গঠন কৰিব লাগিব, তাৰ দিহা পৰামৰ্শ আমি দিব লাগিব। মাজে মাজে আমাক অনুকৰণ কৰিলেহে সেই ছাত্ৰসকলে দেশৰ ভৱিষ্যত গঢ় লৈ উঠিব। কাৰণ আমাৰ গুণবিলাক দেখিলেহে, আমি কি কৰি গৈছোঁ এই কথাবিলাক আমি দেখিলেহে ভৱিষ্যতলৈ তেওঁলোকেও গঢ় লৈ উঠিব। কাৰণ আমি আগতে যিবিলাক দেখিছিলোঁ, আমাৰ দিনত যিবিলাক কৰিছিলোঁ, আমি সেইখিনি দেখিছোঁ। আৰু এখেতলোকেও এতিয়া নতুনকৈ আহিছে ছাত্ৰসকল, ছাত্ৰ ছাত্ৰীসকল। গতিকে আপোনালোকৰ নীতি আদৰ্শ দেখি ভৱিষ্যতলৈ গঢ় দি উঠিব। য'ত যেনেকুৱা ধৰণৰ পৰিৱেশ থাকিব, সেইদৰে ছাত্ৰ ছাত্ৰীসকলৰ মনৰ মানসিকতা আৰু শিক্ষাও তেনেকুৱা ধৰণৰ হ'ব বুলি আমি ভাবোঁ। গতিকে সেইকাৰণে মই ভাবোঁ অভিভাৱকসকলেও এই ক্ষেত্ৰত পূৰ্ণৰূপে গুৰুত্ব আৰোপ কৰিব বুলি মই ভাবিছোঁ। আপোনালোকে জানে যে যোৱা কেইমাহমানৰ আগতে, 8-10 মাহমানৰ আগতে এই বান্দৰীৱালখন হ'ল। কিছু অংশ বাকী থাকিলে, টকা কম হোৱাৰ কাৰণে নহ'ল। আমি এইবাৰ পঞ্চায়তৰ সকলো গোটেই বান্দৰীৱালটো দিয়া এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। গতিকে মই ভাবিছোঁ যে মোৰ এটা পঞ্চায়তৰ সভাপতি হিচাপে এটা দায়িত্ব আছে বুলি ভাবিছোঁ যে মই এদিনাখন ছাৰকো আমাৰ ঘৰত কৈছোঁ যে আমাৰ ৰাজহুৱা সম্পদবিলাক সংৰক্ষণ কৰিব হ'ল। আমাৰ ইয়াত হৈছে নে নাই মই নাজানো কুকুৰাপুঞ্জীয়াত, কিন্তু বিভিন্ন অঞ্চলত কি হৈছে যে চৰকাৰী অনুষ্ঠানবিলাকৰ মাটিবিলাক দখলীকৃত হৈছে। আৰু আমি ভাবিছোঁ সেইকাৰণে পঞ্চায়তে যিবিলাক ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠান আছে তাৰ এটা সীমা নিৰ্ধাৰণ কৰি বেৰা দি তাক সংৰক্ষণ কৰা এটা সুবিধা প্ৰদান কৰিব লাগে। পূৰ্বতে যিখিনি কৰিবলগীয়া আছিলে সেইখিনি যিমান পাৰোঁ আমি একাগ্ৰতাৰে কাম কৰিম বুলি ভাবিছোঁ। আৰু এই কুকুৰাপুঞ্জীয়া এই প্ৰাথমিক বিদ্যালয়খন এটা ভোট কেন্দ্ৰও আছে। গতিকে মই ভাবিছোঁ যে এই বান্দৰীৱালখন সম্পূৰ্ণৰূপে কৰি দিয়াৰ ক্ষেত্ৰত আমি পঞ্চায়তে এইবাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। অনাগত দিনত এই সম্পূৰ্ণৰূপে এই ৱালখন সম্পূৰ্ণ হৈ উঠিব বুলি মই ভাবিছোঁ। আপোনালোকেও আশীৰ্বাদ কৰিব, আমি কাম কৰাৰ ক্ষেত্ৰত নিষ্ঠা আৰু সততাৰে যাতে আগবাঢ়ি যাব পাৰোঁ, আপোনালোকে আশীৰ্বাদ প্ৰদান কৰিব। আৰু আমাৰ এই অহাজনৰ মনত যদি কিবা ধৰক চিন্তাধাৰা নাথাকে, আপোনালোকে ভগৱানৰ ওচৰত আশীৰ্বাদ কৰিব যে আমি আৰু উন্নত চিন্তাধাৰা কৰিব পাৰোঁ নেকি, তাৰো এটা আপোনালোকে আশীৰ্বাদ প্ৰদান কৰিব বুলি মই ভাবিছোঁ। গ্ৰামাঞ্চলত ৰাস্তা পদূলি জৰ্জৰিত অৱস্থাত আছে। আপোনালোকে জানে যে প্ৰাথমিক বিদ্যালয়ৰ অহা ৰাস্তা পদূলিবিলাকেই ঠিক নহয়। অগ্ৰীৰ পৰা যিটো ৰাস্তা আহে সেইটো সময়ত আজি বাৰিষা কালত ল'ৰা ছোৱালী আহিব নোৱাৰে। এইফালে ধৰক আমাৰ সোমেশ্বৰ শইকীয়া দেৱৰ ঘৰৰ পৰা গছপুৰীয়ালৈ যোৱা ৰাস্তাটো সম্পূৰ্ণ হৈ উঠা নাই। আৰু গগৈ চুকলৈ যোৱা ৰাস্তাবিলাকো ঠিক হৈ থকা নাই, বা পুখুৰী চুকলৈ যোৱা ৰাস্তাবিলাকো ঠিক ঠাক হোৱা নাই। আমি সেইখিনিও সময়ত সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে যিমান ৰাস্তা পদূলি আছে আমি পঞ্চায়তৰ যোগেদি কাম কৰিবলৈ এটা দৃঢ় প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। আমি কাম কৰি যাবলৈ আপোনালোকে দিহা পৰামৰ্শ দিব বুলি ভাবিছোঁ। আৰু লগতে সহায় সহযোগিতা আগবঢ়াব লাগিব। বিশেষকৈ সমাজখনত কেৱল পঞ্চায়তখন গঠন হ'ল বুলিয়ে পঞ্চায়ত বডিটোৱে চব কাম কৰিব সেইটো নহয়, যে ৰাইজৰ সহায় সহযোগিতাও লাগিব। গতিকে মই ভাবিছোঁ আপোনালোক আজি এই ঠাইতে আপোনালোক বহুতকে লগ পাইছোঁ কাৰণে, এই গ্ৰামাঞ্চলৰ প্ৰায়সকলক সম্ভ্ৰান্ত মহিলাসকলক লগ পাইছোঁ কাৰণে, ঠাইতে এই প্ৰীতি সন্মিলনত কৈছোঁ কাৰণে সমাজৰ কথা কৈছোঁ বুলি নাভাবিব। এই সুবিধাটোহে মই গ্ৰহণ কৰি কৈছোঁ যে মই ভাবোঁ যে আমাৰ গাঁওখন সুন্দৰ হ'ব লাগে, যেনেধৰণে স্কুলখনৰ কথা সুন্দৰ হ'ব লাগে, আমাৰ গাঁওখনৰ ৰাস্তা পদূলি সুন্দৰ হ'ব লাগে। সকলো নদন বদন হ'লেহে আমি গ্ৰামাঞ্চলত থাকি সুন্দৰতা প্ৰকাশ কৰিব পাৰিম। মই ভাবিছোঁ বিশেষকৈ মই দীঘলীয়া নকৰোঁ। কাৰ্যসূচী হয়তো কেইবাটাও আছে, 18টা কাৰ্যসূচী আছে। কাৰ্যসূচীটো মই দেখিছোঁ কেইবাটাও বিষয়ত আৰু অনুষ্ঠিত হ'ব। মই ভাবিছোঁ এইখিনিকে ক'লোঁ। আপোনালোকক বিশেষ কি ক'ম, আমি পুনৰ এই কুকুৰাপুঞ্জীয়া প্ৰাথমিক বিদ্যালয়ৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। ছাত্ৰ ছাত্ৰীসকলক ভৱিষ্যতলৈ আগুৱাই নিয়াৰ ক্ষেত্ৰত শিক্ষকসকলৰ মুখ্য ভূমিকাৰ লগতে পৰিচালনা সমিতিৰ সন্মানীয় সভাপতিকে প্ৰমুখ কৰি কাৰ্যনিৰ্বাহক সদস্যসকলৰ গুৰু দায়িত্ব আছে। অভিভাৱকসকলে তেওঁলোকক সহায় সহযোগিতা আগবঢ়াব লাগিব। আৰু শৈক্ষিক দিশত প্ৰতিটো দিশতে শিক্ষকসকলৰ লগত আলোচনা কৰি শিক্ষাৰ দিশটো মানদণ্ড কেনেধৰণে চৰকাৰী বিদ্যালয়বিলাকত উন্নতি সাধন কৰিব পৰা যায়, এই বিষয়ত আপোনালোকে সঘনাই আলোচনা অনুষ্ঠিত কৰিব বুলি আমাৰ কৰজনে প্ৰাৰ্থনা জনাই মই ক'বলগীয়া মন্তব্য ইমানতে সামৰণি মাৰিম। ধন্যবাদ। বিশিষ্ট অতিথি হিচাপে 56 নম্বৰ দক্ষিণ কৰঙা গাঁও পঞ্চায়তৰ সভাপতি ডাঙৰীয়াই তেওঁৰ বক্তব্য ৰাখিলে। তেওঁৰ বক্তব্যত চৰকাৰী বিদ্যালয়সমূহৰ মানদণ্ড উন্নীতকৰণ সম্পৰ্কত ভালেমানখিনি দিহা পৰামৰ্শ আগবঢ়ালে। আৰু অভিভাৱক তথা ৰাইজ বিশেষকৈ মাতৃসকলৰ দায়িত্বৰ সম্পৰ্কত তেখেতে
সুন্দৰভাৱে ব্যাখ্যা আগবঢ়ালে তেখেতক আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলোঁ।